Hey guys, welcome to my YouTube channel Trader Life Assam. To moi apnalokok aji loi hoisu amar usor thoka Horidev mondirot aru he Horidev mondirot ahar karon hoise aji oha kali amar Horidevor sabha ase to jethor mahot ei sabha to udjapon kora hoy aru ei bikhoy moi apnalokok hobike janam aru kali amar te sabha to kalir video to belek koi ahibo to aji kenoka ki prostuti choli ase mondirot kiman khini agbahile to he bilak dekhabor kane moi apnalokok loi hoisu amar usor thoka Horidev mondirot. To guys, etia moi mondiror bitorot goisu to ahok mor logot. লাইট বিলাক এতিয়া ৰাতি হৈছে এই কাৰণে লাইট বিলাক নুমাইছে অলপ পোহৰ কমিছে তো বাকি গটেখিনি আপোনাৰ কমপ্লিট হৈ গৈছে সজোৱা কৰা তো দেখা হৈছে মন্দিৰ ভিতৰ ফালে ৰয়া দৃশ্য বাকিবিলাক জ্বলি আছে ইয়াতে সদায় জ্বলাই আৰু এইফালে এনেকুৱা দৃশ্য তো গাইছ আপোনালোকে দেখা পাইছে এইবিলাক সজোৱা হৈ গৈছে গটেখিনি গাইছ আপোনালোকে দেখা পাইছে এইবিলাক সতে ৰভা সজোৱা হৈ গৈছে আৰু কালি ইয়াতে নাম প্ৰসংগ হ'ব আৰু এতিয়া হাজাৰ হাজাৰ মানুহ কালি ইয়াতে থাকিব তো আজি এইখিনি জায়গা খালী হৈছে আৰু গোটেই সম্পূৰ্ণ ৰেডি হৈ গৈছে সভাৰ কাৰণে তো দেখা পাইছে আপোনালোকক মই গোটেইখিনি দেখাই আছোঁ আৰু এইফালে চাওক এডাল গছ এই গছডালত ধুনীয়া লাইটিং কৰা হৈছে যিসকলে আপোনালোকে ইয়াতে সভা চাব আহিব সেইসকলে ইয়াতে আপোনালোকে ফটো উঠিব পাৰিব তো চাওক কি সুন্দৰ লগা হৈছে আপোনালোকে ইয়াতে আহিলে এডাল গাছত ফটো উঠিব পাৰিব মল কি কয় ইয়াতে আহিলে ফটো কেনেকুৱা হ'ব মানুহ উঠিব পাৰিব নিশ্চয় কালি এটা খুব উজুলি মুজুলি পৰিৱেশ হ'ব আৰু আজিৰ পৰাই ভাল লাগি আছে কালি আমাৰ সভা আৰু ইয়াতে এটা খুব ধুনীয়া পৰিৱেশ গঢ়ি তোলা হৈছে যাতে ইয়াতে চেলফি আজিকালি জানে আপোনালোকে যিকোনো প্ৰগ্ৰেমত চেলফি উঠাৰ কাৰণে খুব এটা য়ং প্ৰজন্মৰ এটা ইচ্ছা থাকে তো চেলফিৰ কাৰণে এইটো ভাল এটা পইণ্ট হ'ব বাকী চাকিটো জ্বলি আছে গতিকে এইটো এটা মুখ্য আকৰ্ষণ কালি আমাৰ শ্ৰী শ্ৰী মহাপুৰুষ হৰিদেৱৰ কালি মৃত্যু বাৰ্ষিকী তিৰুভাৱ তিথি গতিকে আপোনালোক সকলোকে বহৰী সত্ৰলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু কালি আমাৰ এই সভা মহোৎসৱত আপোনালোকে আহিব বুলি আশা থাকিল আৰু লগতে সকলোকে এই সভাৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ যিটো মৃত্যু বাৰ্ষিকী তিথিৰ দিনাখন সকলোকে এগছি চাকি জ্বলাবলৈ আমি অনুৰোধ জনাইছোঁ যদি এই মন্দিৰলৈ আহিব নোৱাৰে ঘৰত হ'লেও জ্বলাব বুলি আশা থাকিল দাদাই অমলে আপোনালোকক সকলোখিনি ক'লে তো আপোনালোকে দেখা পাইছে ইয়াতে যদি আপোনালোকে আহিব মোৰ পিছফালে দেখা পাইছে এইডাল গছ এই গছডালত আপোনালোকে ফটো উঠিব পাৰিব চেলফি উঠিব পাৰিব যিটো আজিকালি ট্ৰেণ্ডিঙত থাকে আৰু মই আপোনালোকক দেখাই আছোঁ এইফালে মই দেখাই আছোঁ আপোনালোকক এডাল গছ যিডাল গছ বহুত বছৰ ধৰি ইয়াতে আছে আৰু সেই গছডাল এবাৰ ধুমুহাত ভাঙি পৰিছে আৰু সেই গছ আম গছডাল বহুত বছৰ ধৰি আছিলে ইয়াতে তো বতাহত এবাৰ ডাঙৰ বতাহ আহিছিলে সেই বতাহত এইডাল গছ ভাঙি গৈছিলে আপোনালোকে দেখা পাইছে তো আমি বহুত সৰুৰ পৰা এই গছডাল দেখিছোঁ আমি এই গছডালত আমো খাইছিলোঁ তো অমল কি ক'বা এই গছডাল একচুৱেলি বহুত পুৰণি গছ আৰু বহুত বছৰ হৈছে 500 বছৰ ওপৰতে হৈছে চাগে ইয়াৰে খুব মিঠা আম আছিলে আৰু এদিন ধুমুহা আহিছিলে বহৰীত আৰু এই ধুমুহাত মানে আপোনাৰ বহৰীৰ চব অঞ্চলৰ গছনিবিলাক ভাঙি গৈছিলে আৰু সেই ফলস্বৰূপে মানে আমাৰ ইয়াতেও এই গছডাল ভাঙি গৈছিলে তো এতিয়া স্মৃতি হিচাপে এই গছডাল এনেকৈ ৰখা হৈছে তো গাইছ দেখা পাইছে আৰু এইফালে খুব সুন্দৰকৈ সজোৱা হৈছে তো গোটেইখিনি আৰু মানে ৰেডি হৈছে আৰু সেইফালে আপোনালোকে লোহাৰ যি খটখটিয়ান দেখিছে মই আপোনালোকৰ ওচৰৰ পৰা দেখাই আছোঁ আহা সেইফালে তো গাইছ কালি ইয়াতে মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াতে ভৰি পৰিব এইবিলাক জেগাত মানুহ নাটা হ'ব তো আপোনালোকে যি দেখা পাইছে এইবিলাক লোহাৰে হয় আৰু ইয়াতে মানে এইবিলাক ইয়াৰে পৰা তাত লৈ যোৱা হ'ব আৰু তাত নি কিনে এইবিলাকৰ ওপৰত চাকি জ্বলোৱা হ'ব তো কালি মানে এইবিলাক সকলোবিলাকতে চাকি জ্বলোৱা হ'ব তো আৰু চাকি মেইন মন্দিৰ এইটো মন্দিৰ দেখাই দিয়া এই মন্দিৰটোত গোটেইখিনি মন্দিৰতে মানে কি সম্পূৰ্ণ ভৰি পৰিব চাকি আৰু মানুহে তো ইয়াতে যিমানবিলাক জায়গা আছে তো নেক্সট ভিডিঅ'ত মই আপোনালোকক লৈ আহিম
সো সেই ভিডিওটোত আপোনালোকে দেখা পাব তো গাইজ আপোনালোকক যিমান পাৰোঁ সিমানখিনি মই গোটেইখিনি দেখালোঁ A to Z তো সভাৰ প্ৰস্তুতি কেনেকুৱা চলিছে তো যিসকলে মোৰ ভিডিঅ' চাই আছে সেইসকলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু যদি আপোনালোকৰ ওচৰত আছে তেতিয়া সভাত কালি আপোনালোকে আহিবলৈ নাপাহৰিব এবাৰ আহি চাই যাব ভাল লাগে তো বহুত হয় মই লোকেশ্যনটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি থৈ দিম আৰু পিন কমেণ্ট কৰি থৈ দিম তো এয়া আছিল আজিৰ ব্লগটো